হেল্ল' এভৰিৱান, দীপজ্যোতি সোণাৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া পূজাৰ বতৰ। পূজা বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ এটাই মিঠাইৰ নাম আহে, জেলেপি, নহয় জানো? কেনেকৈনো কম সময়ৰ ভিতৰতে জেলেপি বনাব পাৰি তাকে দেখুৱাব খুজিছোঁ। তেন্তে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই চুগাৰ চিৰাপখিনি বনাই ল'ব লৈছোঁ। সেইকাৰণে মই একাপ মই চেনি দিছোঁ এখন কেৰাহীত, আৰু মই চেনি 1.5 কাপ দিছোঁ। আপোনালোকে ভিডিঅ'ত দেখিছে, চেনি 1.5 কাপ দিছোঁ মই এই কাপটোৰে। এতিয়া তাত মই পানী দিছোঁ, আপোনালোকে ভিডিঅ'ত দেখিছে 1 কাপ, আৰু অলপ দিব লাগিব। প্ৰায় 2 কাপেই মই পানী দিছোঁ, আপোনালোকে ভিডিঅ'ত দেখিছে। এতিয়া এই চেনিখিনি পানীৰ লগত গলিবলৈ এনেদৰে মই এখন হেতাৰে এনেদৰে লৰাই দিছোঁ। তলত গেছটো জ্বলি আছে, গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ, আৰু এনেদৰে গলিবলৈ মই হেতাখন ব্যৱহাৰ কৰিছোঁ। এনেদৰে হেতাখন এনেদৰে লৰাই মই এই চেনিখিনি গলাবলৈ চেষ্টা কৰিছোঁ। মই ময়দা 1 কাপ লৈছোঁ। 1 কাপ ময়দা মই এটা পাত্ৰত দি লৈছোঁ, আৰু এতিয়া তাত মই 1 চামুচ ঘিউ দিছোঁ, দেশী ঘিউ দিছোঁ। আৰু এতিয়া এইখিনি গোটেইবোৰ মই ঘিউখিনিৰ লগত এই ময়দাখিনি ভালদৰে গোটেইবোৰ সানি ল'ম। আপোনালোকে ভিডিঅ'ত দেখিছে। এতিয়া যিহেতু পূজাৰ বতৰ, জেলেপি খাওঁ লাগে। কোনোবা আলহী আহিলেও আপোনালোকে এনেদৰে ঘৰতে বনাই দিব পাৰিব, খুব সহজতে বনাব পাৰি সেইটো। এতিয়া তাত মই পানী দিছোঁ। পানী একেবাৰে আপোনালোকে একেবাৰে ঢালি নিদিব, কেতিয়াবা বেছিকৈ ঢালি দিলে কেতিয়াবা অলপ ঢিলাও হ'ব পাৰে। সেইকাৰণে অলপ ঢালি আৰু এনেদৰে হাতখনেৰে এনেদৰে মিলাই যাব, লাহেকৈ এনেদৰে মিলাই যাব। এইটো হ'ল ইনষ্টেণ্ট জেলেপি, খুব কম সময়ৰ ভিতৰতে বনাই খাব পাৰি। যিহেতু নৰ্মেল জেলেপি বনাবলৈ ময়দাৰ বেটাৰখিনি এদিন বা দুদিন ঘুলি থৈ দিয়ে, কিন্তু মই খুব কম সময়ৰ ভিতৰতে 15-20 মিনিটৰ সময়তে বনাই খাব পৰাকৈ তৈয়াৰ কৰিছোঁ। এই ময়দাখিনি ফেটিবলৈ হাতখনহে আপোনালোকে ব্যৱহাৰ কৰিব। আচলতে এই হাতেৰে এনেদৰে মিলালে খুব ভাল হয়, খাবলৈ বনাবলৈ খুব সহজ হয়। এতিয়া তাত মই ইনো দিছোঁ। ইনো মই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিকোনো ধৰণৰ ইনো ব্যৱহাৰ কৰিব। মই সেউজীয়া ৰঙৰ ইনোটো ব্যৱহাৰ কৰিছোঁ। মই ইনো এপেকেট দি দিছোঁ, আৰু এইখিনি গোটেইবোৰ হাতখনেৰে আকৌ পুনৰ এইখিনি 4-5 মিনিটৰ কাৰণে এইখিনি মই ফেটিম। ইনো দিয়াৰ লগে লগে আপোনালোকে দেখিছে নহয়, চাওক কেনেদৰে ফুলি আহিছে। এই যিখিনি বেটাৰ, সেই গোটেই বেটাৰখিনি কিদৰে ফুলি আহিছে আপোনালোকে ভিডিঅ'ত দেখিছে। আৰু হাতখনেৰে পুনৰ এনেদৰে 4-5 মিনিটৰ কাৰণে আকৌ পুনৰ ফেটিব। মোৰ তৈয়াৰ হৈ গৈছে বেটাৰটো, দেখিছে নহয় আপোনালোকে ভিডিঅ'ত। চাওক কি ধুনীয়া হৈ গৈছে, ছিঙি নাই যোৱা, যিহেতু ওপৰৰ পৰা পেলাই দিওঁতে। এনেদৰে হ'ব লাগে আচলতে বেটাৰটো। এতিয়া মই তাত অলপমান কমলা ৰঙৰ মই ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ভিডিঅ'ত দেখিছে। যদি আপোনালোকৰ ফুড কালাৰ নাই, তেনেহ'লে আপোনালোকে হালধি অলপকৈ দিব পাৰে। হালধি অলপ দি পিনে পুনৰ এইখিনি এনেদৰে হাতখনেৰে আকৌ ফেটি দিব। মই ফুড কালাৰ যিহেতু আছে, মই ফুড কালাৰ দিছোঁ। মোৰ তৈয়াৰ হৈ গ'ল বেটাৰখিনি, জেলেপি বনাবলৈ বেটাৰটো তৈয়াৰ হৈ গ'ল। এতিয়া এই চুগাৰ চিৰাপখিনি মই চাইছোঁ, এনেকৈ হেৰি কৰি চাব হাতখনেৰে। এটা ওলাইছে, তৈয়াৰ হৈ গ'ল। তেনেহ'লে তাৰ এটা হ'ল যদি চুগাৰ চিৰাপখিনি, তেনেহ'লে তৈয়াৰ হৈ গৈছে। এতিয়া এখন মই পেন লৈ লৈছোঁ।
পেনখিনি গৰম হোৱাৰ লগে লগে মই এতিয়া ইয়াত ৰিফাইন ঢালি দিছোঁ আপোনালোকে ভিডিঅ'ত দেখিছে তেলখিনি আপোনালোকে ধোৱা ওলাই যোৱাকৈ গৰম হ'বলৈ নিদিব কম জুইত আপোনালোকে জেলেপীখিনি ভাজিব এতিয়া মই এটা পলিথিন লৈছোঁ পলিথিনত এনেদৰে মই বেটাৰখিনি ঢালিছোঁ আপোনালোকে পলিথিন ল'ব পাৰে নাইবা পাইপিং বেগ ল'ব পাৰে পাইপিং বেগ থাকিলে ভাল মোৰ যিহেতু পাইপিং বেগ আনি থৈ দিয়া নাই সেইকাৰণে মই পলিথিন এটাকে লৈছোঁ এনেদৰে চুক এটা আৰু এই চুকটো মই কাটি দিম এতিয়া তাত সেয়া চাওক চুক এটা মই কেঁচিখনেৰে কাটি দিছোঁ এতিয়া তেলখিনি গৰম হৈ অহাৰ লগে লগে এয়া মই জেলেপীটো বনাইছোঁ আপোনালোকে ভিডিঅ'ত দেখিছে জেলেপী মই বৰ ভালদৰে গোলকৈ বনাব নাজানো আপোনালোকে নাহাঁহিব সেইকাৰণে এয়া চাওক কেনেকুৱা হৈ গৈছে মই গোলটো বনাইছোঁ যিটো এৰ খাই গৈছে এনেদৰে গোল কৰি কৰি দাগ মাজলৈ লৈ আনিব লাগে নহ'লে এডাল হৈ থাকে এয়া মই ভাজি আছোঁ এই ভাজাৰ এই কেৰাহীৰ পৰা উঠোৱাৰ লগে লগে ডাইৰেক্ট চেনি পানীখিনি এতিয়া দি দিব লাগে চেনি পানীত দি দিয়াৰ লগে লগে তেতিয়া চেনি পানীখিনি এই জেলেপীখিনিয়ে ভালদৰে শুহি লয় গৰমে গৰমে এয়া মই চেনি পানীত দি দিম এয়া আপোনালোকে ভিডিঅ'ত দেখিছে চেনি পানীত বৰ বেছি সময়ো ৰাখিব নালাগে প্ৰায় 5-6 ছেকেণ্ডৰ কাৰণে ৰাখিলেই হৈ যায় এনেদৰে দি লৈ অলপমান দবাই দিলে এয়া আপোনালোকে ভিডিঅ'ত দেখিছে কিদৰে জেলেপীখনে চেনি পানীখিনি শুহি লৈছে এনেদৰে অলপমান হেঁচি দিলে আৰু লুটিয়াই দিলে হৈ যায় আৰু এটা বনাই চাইছিলোঁ এয়া শ্বেপটো হৈ চাগে লাহেকৈ আৰু এয়া জেলেপীৰ শ্বেপটো লাহেকৈ আহিলে আৰু লাহে লাহে বনাই ভজাৰ লগে লগে এয়া উঠাৰ লগে লগে ইয়াত আপোনালোকে চেনি পানীখিনি দি দিব এয়া আপোনালোকে ভিডিঅ'ত দেখিছে দিয়াৰ লগে লগে কেনেদৰে চেনি পানীখিনি এই জেলেপীখনে শুহি লৈছে দেখিছেনে আপোনালোকে এনেদৰে অলপমান এনেকৈ লুটিয়াই দিলে 5-6 ছেকেণ্ডৰ কাৰণে এনেদৰে থৈ দিয়াৰ লগে লগে এয়া পানীখিনি চেনি পানীখিনি জেলেপীখনে লৈ ল'লে এয়া তৈয়াৰ হৈ গ'ল মোৰ জেলেপী এয়া হৈ গ'ল মোৰ জেলেপী যদিহে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সদৌ শেষত সকলোলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাই বিদায় মাগিছোঁ ধন্যবাদ